Madam, mistaken. They fell in love, but not Indian accent. Like Rama. She was going round and round and found out that Rama was already married to Sita. আমার যখন তো বাবা তো শুনি রাম হয়ে যায় Both the brothers are rascal. Lakshmana. Cut her nose. Cut her ears. এই বয়া পয়সা এই কথার রাস্তাত লগ পালি নামাতবি এই নাটক কাটার কি সিস্টেম মোদি পাই তাই এটা বুঝি না কেন যে দেখা হইছে এটা বুঝি না আর মহারাজ তার ফেসবুকত সেলফি নাও দিনার গেল Sundari, Surpataka Sundari turned into a Bandari. And I want to remarry. I want to remarry. You go and get in the seat of it. রোবো মহারাজ আপনি এসে রাজা মহারাজ মানুষকে কিডন্যাপ করে দিলে হল না আজকাল মিটু চলি আছে আপনি গম পাইছি না মই এই নারী অপহরণ করবা দিলি মোর উপর মিটু মাই দিব গম পাইছি না আপনি Don't worry, Raghu. Don't worry about the mate. Every North Indian actor got a mate. Nana Patekar got a mate. The old man, Anupunat, he got a mate. আপনি কথাটা বুঝা নাই বুঝা না মোর শরীরটা আছে ভতিজা কইছে আমার মানুষজনও আছে ইহাতে যদি দেখা পায় মই নারী অপহরণ ব্যস্ত আছি বুলি Sorry, Janwar, sorry. বুঝা না মই যদি দেখা পাই ইহাতে মোক এই নারী অপহরণ ব্যস্ত আছি বুলি মোক আর ঘর নিমান নেলে কমেছি আপনি Contract change. You go in the south, go me too. Go to Panchavati and come to Rama and Lakshmana. মহারাজ আপনি একটা কাম করুন বুঝছো না এই কুটা আজকাল করি সুন্দর কুটা একে ফনার হরিণ দেখে পেলে আপনি খুশি নাইবা নরে বুঝছি না মই এটা কাম করি অসমীয়া চিনেমা রোলিং বুলি কয় এই দুই ভাগে খুশি লৈ আপনি কিন্তু কিতার ব্যবস্থাটো করবে দে Oh, I am Ravan. I will do Sita Haran. You go Panchavati and get me Rama and Lakshmana. আৰু আপোনাক কৈছো বুঝছা না এই লক্ষ্মণৰ ভূত দুটা আছে ই যতে যায় ও কিমা টানি যায় বুঝছি না Lakshmana reckon nothing in the south. It cannot kill a single cockroach. আপনি বাদে ইলেকশন মারি লাভ নাই তাতে যেতিয়া যাব তেতিয়া গম পাব ও যদি আপনি এই কিমা লৈ কিবা প্ৰব্লেম দেখা পায় এটা কাম করব মই এটা গান লিখছো বুঝছিনা এই তোমারে মোরে প্রেম শুরু এইটো গান যদি আপনি গাই দিয়ে আর লক্ষ্মণ দেখা কাম Thank you, Raghu, thank you. That's why I did not go to Barish. You take this and get me Rama and Lakshmana. আপনার শিক্ষা নাই জয় রামবুলা Aiyah, this is south. No Ramabula, only Ravanabula. বুঝছিনা এই জীবন কোপন বুলি আপার সময় চলি এটা আছে ছয় সাতটা আছে মূল খাই মারছে বুঝছেনা যদি কি হরিবুলা কয় আমাক রামবুলা কব লাগে এইটো বৰ ভুল হৈ যায় বুঝছিনা আপনি ডাইলগ লৰ্ডৰ দিলে Okay, don't touch your diploma booklet. He is important. He's going to do the hussery. Don't touch him. You go and get me Rama and Lakshmana only. ইটার পে আর রামবুলা দিয়া আর রয় রাবণবুলা Okay, that's all the boy. আপনার কাউ হয়ে যাব পিতাই দিলে মাহিয়াই বচন এই বচনত দিলো মই মহা বচন বনে বনে ফুৰি বৈছো বৰ বৈদ্য বনবাস খাটিব লাগিব বছৰ 14 হেয়াই নহয় ৰাইজ লগত আহিছে আৰু দুটা মহা আপদ এই পিতা আৰু লক্ষ্মণে
মাতি আনে পদে পদে বিপদ এই এই ৰাম এই লক্ষ্মণ মোৰ মদৰ বটলটো ক'ত গ'ল এই ৰামৰ বটলটো লৈ আহোঁ
ৰামৰ আগত আৰু মোৰ ছিঙি দিম গলৰ কিবাকৈ ধনুৰ হ'ব চকু নাই নেকি দেখা পোৱা নাই ৰাম নহয় চকু দি চাই কৈছোঁ সেইটো দেখোন মধান খাবলৈ টাইম হৈ আছে সেইটো আমাৰ উৰ্মিলাৰ বিষয়ত মই লক্ষ্মণ বুলিয়ে ভাবিছোঁ তোমাকে ৰাম বুলি ভাবিছোঁ দাদা আরে কিয় টেক্সাস গানৰ জিন্দাবাদ মই গাড়ী খালাস কৰি দিম কথা গান নহয় না তোমাৰ হাতত ফুলৰ মালা ঠিক পেলাইছে তুমি গম পোৱা নাই মই ধুন ঐ তোৰ গহৰ নেতা মুখস্থ আছে নহয় একৰ পৰা গহলৈ গন্তি কৰ আৰু ৰাস্তা ঘূৰাই দিম বাবু ৰবা মই হৈছোঁ ৰাজকুমাৰ ঠাকুৰীয়া সৰুতে কলি ৰাজকুমাৰ আৰু সৰুতে কলি ৰাজকুমাৰ একেলগে ভূপেন দা বুলি মাতো আজিকালি মোক ৰাজুদা বুলি মাতো দাদা চাৰ অসমীয়া চিনেমাত তুমি ডাইৰেক্টৰ বুলি কোৱা এক্টৰ বুলি কোৱা তুমি ডেন্স তুমি এইটো দেখিছা না মোক সব ময়ে কৰা বুজিছানে ছাৰ ভুল হৈ গ'ল আপুনি মই চিনিয়ে পোৱা নাছিলোঁ ইটা চিনি পাইছা মই গম পাইছোঁ আপুনি ইয়াত কি কৰি আছে কিন্তু আৰে তোমাৰ বনবাস হ'ল নেকি বনবাস নহয় না মোৰ অন্ডাৰেছ আৰ্মি এণ্টাৰ পাকিস্তান সিকান বনাই আছোঁ সিকানো হিৰোটো কৰিছে হিৰো বেছি বনাই ইয়াতে আছে এইমাত্ৰ ডান্সৰ বিহুত গৈ গোবিন্দাৰ ডান্স দেখুৱাই চবকে পতাই গৈ স্বাস্থ্য পাতিও ভাল তোমাৰ ডাইলগ ডেলিভাৰী আছে ডান্সো কৰা তুমি মোৰ চিনেমাত এক্টিং নকৰাকে তুমি কৰবা না মোৰ এক্টিঙত চিনেমাত তেতিয়া তুমি ফাইনেল বুজা মোক এটা ৰ'ল দিয়ক আৰু ডাইৰেক্ট আগতে কৰিলা না বুজা নাই তুমি আগতে মই ডাইৰেক্ট ৰোল এটা দিওঁ পাছে পাছে তুমি আহি থাকিবা ঠিক আছে ছাৰ একদম কথা নকবি বুজা নাই দেখিছা না মোৰ কাপোৰ মোৰ অসমত মোৰ চিটুৱেশ্যন কিমান তলত কিন্তু জনাই পাণ্ডাৰৰ ৰোল দিব লগা শ্বুটিঙৰ কি আছে ডাইৰেক্টৰটো মই এই হিৰো বহুত আহে বুজিছনে এই যিবিলাক হিৰো হিৰইনী এক্টিং কৰিব নোৱাৰে এই মই স্ক্ৰিপ্টে সলাই দিওঁ শ্বুটিং কালিয়ে কৰি দিম দাদা তেতিয়াহ'লে স্ক্ৰিপ্টখন লিখি পেলাই মোক এটা ৰোল ভৰাই দিয়ক এবাৰে চিন্তা নাই কিন্তু আগতে ডাইৰেক্ট কৰি লওঁ বুজিছনে ৰামচন্দ্ৰ কোনে আমাৰ লগত आपका ये आवाज मैं कभी नहीं भूल पाऊंगा भांगो बस आपको क्या आशीर्वाद चाहिए আপুনি যদি সঁচাই আশীৰ্বাদ দিব খুজিছে অসমত মই চিৰিয়াছ মুভি বনাওঁ বুজিছেনে আপুনি কিন্তু মানুহে কমেডি বুলি ভাবে বৰ দুখ লাগে জানে না আপুনি বলিউডতে বহুত কাম কৰে आप जल्दी ही एक सीक्रेट मूवी का डायरेक्टर बन जाओगे बस হ'ব आपको आपने सिनेमा আগতে ডাইৰেক্ট তেওঁ পাবা বুজিছেনে লক্ষ্মণ তই মই যদি দুইটাই সিনেমা ক্লিয়াৰ নামো এতিয়া তাৰ প্ৰতিকাৰ কোনে কৰিব আরে কি হব না মোৰ লাইফ শেষ না মোৰ লাইফ আছে না মোৰ ওয়াইফ আছে এটা বলে মই সুখী না নৰেন্দ্ৰ মোদী মোৰ প্ৰাইম মিনিষ্টাৰ হ'ল মই তাতে শান্তি পাতি আছো বাচন ধুই আছো সেয়ে কৰিছো বুজিছে সৰু বাপক দুখ নকৰবা আগতে ডাইৰেক্ট ৰোলটো দি লওঁ পাছে পাছে তুমি আহি যাবা তোমাক ৰোল দিম বুলি কৈছোঁ না মই তুমি আহি থাকিবা না পিছে পিছে মই চিনি পোৱা নাই তেখেত ৰাজকুমাৰ ঠাকুৰীয়া ৰাকুদা আমাৰ অসমৰ যে ডিৰেক্টৰ দাদা দাদা মানে চিনেমাৰ এক্টৰ হ'ব বোলে ৰাজকুমাৰ দাৰ লগত গৈছে শ্বুটিঙলৈ চাহটো বনাম বাৰু কিন্তু এটা কথা ভাবিছেনে দাদাই যদি ক'ৰবাত বেলেগ ঠাই কৰি আছে তেতিয়াহ'লেতো দিগদাৰ হ'বনে মই চাওঁগৈ নেকি এবাৰ নাই নাই এই জংঘলৰ মাজত মই মোৰ গাভৰু বিচাৰি পাওঁ মই বান্দৰ চান্দৰে দেখা পাওঁ আজিকালি চিন্তা নকৰা ৰ'ব দেই এটা লক্ষ্মণ ৰেখা নহয় লক্ষ্মণ চক্ৰ হয় ইয়াৰ গেৰেণ্টি আছে আপুনি ইয়াৰ ভিতৰত সোমাই থাকিলে আপোনাক কোনে একো কৰিব নোৱাৰে মই এই গ'লো আৰু দাদাক লৈ এতিয়া আহিলোঁ মই চিঙেৰা আৰু বজাব লাগিম দেই
you what is skin. Itu aku. It's spicy cider. Dear like the water. Itu lepas mana sih ni kari? Why? Kamu kali baru kau bikin ini dah. Jaya apa? రామమూర్తి కృష్ణ స్వామి వెంకటేశ్వర శ్రీనివాస అయ్యర్ Hey, Hori, dan nam tu dekhi fale. Emai ni kau. Dekha tak kau bikai. no vikare I am a baker movie maker from the south I'm a big movie Ikoli, kau yang ke ejong kau kan cinema kau boleh sah. Kau kau boleh sah. I'm looking for a North Indian girl with a white skin. You can be my next Bahubali. You are fair and lovely. You can be my next Bahubali. No longer line. It hurt my ear. Make it a short line. South India don't understand longer line. Your husband left you. Lakshmana left you. Put you in a circular line. Nothing. Okay. I will take you out from this Lakshmana Rekha. I know a song. Rakul told me. So erase this Lakshmana Rekha. Okay. तुम्हारे मोरे प्रेम सुरू सीते I am Ravan. I will do Sita Haran. Don't worry. Sita Haran is very simple. I will just hold your hand, pull you and just haran you. What? I sang a song for her. I erased the Lakshman Rekha for her. Just let me to Sita Haran only once, madam. Ayyo, danger Sita. Dhanas Sita, danger. Ayyo. No, Ravanaharan. Wrong. Ravanaharan is wrong. This is my first time doing Dhanas. My image will be spoiled. Oh my God. My छोटे बच्चे are waiting to Sita Haran. Hey, Becky, what you save me. I will make you a hero in the shopping movie. Ayyo. Save me, people, save me. খাবলৈ নিদিলে কোনো ছুটি কোনো গোটেই দিনটো ভোকত ৰাখিছে এইজনীবে আৰু কি গৰু দানা বনাই থৈছে চব বন্ধ ইহঁতক 2 মিনিটৰ কাৰণে এৰিব নোৱাৰি বুজিছেনে এই লক্ষ্মণ কিয় এই বয়সত ভাড়াটো আহে নেকি এই আৰু কি চব বন্ধ তো ক'ত ইয়াতে থৈ গৈছিলে চব লক্ষ্মণ ৰেখা কি থৈ গৈছিল ক'ত গ'ল মাখিও মাৰিব নোৱাৰে এই বৌ ক'ত গ'লা এই মোবাইলটো মাতো তুমি দেখিবা হনো Hey, what go? Matae, Pavana Bhan koi lerbange. Dada, Adil kya? Thamba Lakshman thamba. Ei dakuri jodi gol jetia, olop শান্তিৰে থাকিব পৰা। আৰু শুন, এই উৎপাদন ৰাৱণে বনবাসলৈ আহিব লাগিব। আৰু নহলে সীতা কালি বনবাসলৈ থৈ যাব আমাৰ ইয়াতে। আৰু 10 দিনৰ ভিতৰত যদি ঘূৰাই নপঠায় মোৰ নাম ৰামৰ পৰা মৰা কৰি পেলাবি দাদা সেইটো কথা মই ভাবাই নাছিলো ঠিকে কৈছা তুমি শান্তিত থাক কিন্তু মোৰ পেটৰ ভোকত এতিয়া জান যায় আমি এই অৰ্ডাৰৰ ধাবাত গৈ অলপ মদে মাংস খাই আহোঁ বুজিছ বলা বঢ়িয়া কথা বলা এই বলোৱা তই আৰু কিমান বকাও খাবি তই আমাৰ লগতে বল গীতা নাই যেতিয়া তোৰো অলপ আৰম্ভ বুজিছ আহি থাকা বল কিবা বুজি পালে নে বাৰু
বোলো ৰাৱণে সীতাক হৰণ কৰিলে নে সীতাই ৰাৱণক হৰণ কৰিলে মই কিন্তু একো বুজি নাপালো দেই বোলে কয় নহয় কালৰে নামত কৈ কাল সীতাই চেলেকি ৰাৱণৰ কাল সীতাক হৰণ কৰিবলৈ গৈ নিজে সীতাৰ হাতত হৰণ হৈ গ'ল। এয়াই আছিল তালাচ বিহুৰ অন্যতম নিবেদন ৰাৱণ হৰণ। নাটকত অভিনয় কৰিলে ৰামৰ ৰূপত প্ৰবীণ বিশ্ব, লক্ষ্মণৰ ৰূপত কষ্টত বেজবৰ্মন, সীতাৰ ৰূপত জোনালী বৰ্মন, হনুমানৰ ৰূপত বিদিত বেজবৰ্মন, ৰাকুদাৰ ৰূপত ৰাতুল শৰ্মা আৰু অন্তত ৰাৱণৰ ৰূপত প্ৰান্তিক শৰ্মা। নাটকৰ কাহিনী